welcome to my YouTube channel. আজি যাই আছো আমি কি কৰিম জানা আপুনি আমি আজি খানা বনাম মানে মই খানা বনাম আজি ইয়াত চাই লওক জুই জ্বলাইছো জুই জ্বলাইখানে আৰম্ভ কৰিছো ভিডিঅটো জুই জ্বলোৱাৰ পৰা আৰম্ভ কৰা নাই জুই জ্বলাই উঠিখানে ভিডিঅটো আৰম্ভ কৰিছো এইটো জুই জ্বলি আছে আমাৰ ইয়াত আৰু ইয়াতে আছে আমাৰ বস্তু আছে কি এতে হাঁহৰ মাংস আছে কেৰাহী এটো আৰু ইয়াতে হাঁহ বনাম মই গতিকে চাই থাকক ভিডিঅটো ভাল লাগিলে লাইক সাবস্ক্ৰাইব কৰি দিব আৰু শেয়াৰ কৰি দিব আপোনালোকে জানে ভিডিঅটো যদি ভাল লাগে ভিডিঅটো ভাল লাগিব মানে ভাল লাগিবই ভাল লাগবই মানে আপুনি শেয়াৰ কৰক সাবস্ক্ৰাইব কৰক লাইক কৰক মোৰ কাৰণে ভাল লাগিব ধন্যবাদ কেৰাহী বহি গ'ল আমাৰ চা কেৰাহী বহি গ'ল লাগিলে বিলাহী পিয়াজ জলকীয়া ধনিয়া পাত तमाम खाना আজি তেল দিলো বেছি তেল দিবা নৰা গতিকে তেল হৈ গ'ল আমাৰ দিয়া ইয়াত পিয়াজ কাটি থোৱা আছে পিয়াজ জলকীয়া চাও কি হয় तमाम गरमत मांस दिलु गरम तमाम बाप तमाम गरमत বহি আছো মাংস বনাই আছো হাঁহৰ মাংস বনাই আছো হাঁহৰ মাংস খাম তামাম আৰু আছে বাটনা দুটা ফ্ৰেণ্ড চাও কিমান ভাল হয় আগতে বনাইছিলো বঢ়িয়া হৈছে না শাক না কি ধুনিয়া শাক না কেনেকুৱা হৈছে ইগনোৰ আচলতে কেৰাহীটোৰ কালাৰে এনেকুৱা হৈ গৈছে 8 বছৰ হ'ল ইটো কেৰাহী এই কেৰাহীটো 8 বছৰ হ'ল বিলাহী মাত্ৰ দিছো আৰু আপোনালোকে চাওকচোন কেনেকুৱা হৈছে আৰু এইটো বস্তু আপোনালোকে গম পায় না এইটো বস্তু ৰঙৰ টেমা হয় এইটো ধুনীয়া বস্তু যতে ততে লৈ যাওক আপুনি লৈ যাইখানে এতে তলত ফুটা কৰি দিয়ক ওপৰত এনে বেগা কৰি দিয়ক আৰু যতে ততে আপোনালোকে বনাই খাব পাৰে বহুত গৰম ঘামি গৈছো কিন্তু নিজে বনাই খোৱাৰ মজাই বেলেগ এতিয়া আমি ভাত খাব ওলাইছো থ্যাংক ইউ ফৰ ওয়াচিং বাই বাই